হয়, মোৰ নাম ৰাকিবুল আহমেদ। মই আজি 21/5/2025 মই বৰপেটা ৰোডৰ পৰা ঘৰমুখা হৈ আছিলোঁ আনুমানিক দিনৰ 2:45 বজাত। তো মই তাৰাবাৰী বস্তিত এটা ভিৰৰ সন্মুখীন হওঁ। তো মই জানিবলৈ পাওঁ যে ইয়াত কিবা এটা ঘটনা ঘটিছে। তাৰপিছত মই ইয়াত থিয় হ'বলৈ বাধ্য হওঁ, কাৰণ মই বাইকখন ক্ৰছ কৰিব পৰা নাই। তাৰপিছত বৰপেটা ৰোডৰ আৰক্ষী বিষয়াসকলৰ জৰিয়তে 3জন সাক্ষীৰ সন্মুখত এজন মানুহক চাৰ্জ কৰা হয়। ল'ৰাজনৰ নাম হ'ল ছাইদুল ইছলাম আৰু দেউতা হ'ল মৃত ফৰমান আলী। তো তেখেতৰ পৰা 4টা চাবোনৰ বাকচ পোৱা যায়, আৰু 4টা চাবোনৰ বাকচৰ ভিতৰত কিবা সন্দেহযুক্ত বস্তু পোৱা যায়। লগতে এটা হাফ ড্ৰাম পোৱা যায় আৰু iPhone Pro কিবা এটা পোৱা যায়। তো এইখিনি ইয়াত প্ৰমাণ কৰাত ধৰা পৰিল যে সেইখিনি হিৰইন হয়, আৰু আমাৰ সন্মুখতে তেখেতক লৈ যায় মানে ড্ৰাগছৰ। তো আমি ড্ৰাগছ মুক্ত সমাজ বিচাৰোঁ, আৰু বৰপেটাৰ আৰক্ষীক আমি ধন্যবাদ জনাওঁ। যেহেতু দেখিবলৈ পোৱা গৈছে ড্ৰাগছৰ কবলত পৰি বহু মানুহ সৰ্বশান্ত হৈছে, বহু পৰিয়াল ধ্বংসস্তূপত পৰিণত হয়। ক'ৰবাত নহয় ক'ৰবাৰ মানে উচতনিমূলক কোনোবা এনেকুৱা হেৰি আছে নেকি যিয়ে এনেকুৱা ছাপ্লাইবিলাক কৰি থাকে? হয়, মোৰতো সন্দেহ হয়, কাৰণ ইমান ডাঙৰ এটা কোৱান্টিটিৰ ড্ৰাগছ এজন মানুহে কেতিয়াও কেৰি কৰিব নোৱাৰে। গতিকে হয়তো পিছপিলত মানুহ আছে, থকাটো স্বাভাৱিক কথা। এতিয়া কেনেকুৱা ধৰণৰ শাস্তি বিচাৰে? এতিয়া আইনগতভাৱে যি হয় সেইটোৱে। আৰু বৰপেটা আৰক্ষীক কি ক'ব এতিয়া? ধন্যবাদ দিছোঁ। হয়, মোৰ নাম ৰাকিবুল আহমেদ। মই আজি 21/5/2025 মই বৰপেটা ৰোডৰ পৰা ঘৰমুখা হৈ আছিলোঁ আনুমানিক দিনৰ 2:45 বজাত। তো মই তাৰাবাৰী বস্তিত এটা ভিৰৰ সন্মুখীন হওঁ। তো মই জানিবলৈ পাওঁ যে ইয়াত কিবা এটা ঘটনা ঘটিছে। তাৰপিছত মই ইয়াত থিয় হ'বলৈ বাধ্য হওঁ, কাৰণ মই বাইকখন ক্ৰছ কৰিব পৰা নাই। তাৰপিছত বৰপেটা ৰোডৰ আৰক্ষী বিষয়াসকলৰ জৰিয়তে 3জন সাক্ষীৰ সন্মুখত এজন মানুহক চাৰ্জ কৰা হয়। ল'ৰাজনৰ নাম হ'ল ছাইদুল ইছলাম আৰু দেউতা হ'ল মৃত ফৰমান আলী। তো তেখেতৰ পৰা 4টা চাবোনৰ বাকচ পোৱা যায়, আৰু 4টা চাবোনৰ বাকচৰ ভিতৰত কিবা সন্দেহযুক্ত বস্তু পোৱা যায়। লগতে এটা হাফ ড্ৰাম পোৱা যায় আৰু iPhone Pro কিবা এটা পোৱা যায়। তো এইখিনি ইয়াত প্ৰমাণ কৰাত ধৰা পৰিল যে সেইখিনি হিৰইন হয়, আৰু আমাৰ সন্মুখতে তেখেতক লৈ যায় মানে ড্ৰাগছৰ। তো আমি ড্ৰাগছ মুক্ত সমাজ বিচাৰোঁ, আৰু বৰপেটাৰ আৰক্ষীক আমি ধন্যবাদ জনাওঁ। যেহেতু দেখিবলৈ পোৱা গৈছে ড্ৰাগছৰ কবলত পৰি বহু মানুহ সৰ্বশান্ত হৈছে, বহু পৰিয়াল ধ্বংসস্তূপত পৰিণত হয়। ক'ৰবাত নহয় ক'ৰবাৰ মানে উচতনিমূলক কোনোবা এনেকুৱা হেৰি আছে নেকি যিয়ে এনেকুৱা ছাপ্লাইবিলাক কৰি থাকে? হয়, মোৰতো সন্দেহ হয়, কাৰণ ইমান ডাঙৰ এটা কোৱান্টিটিৰ ড্ৰাগছ এজন মানুহে কেতিয়াও কেৰি কৰিব নোৱাৰে। গতিকে হয়তো পিছপিলত মানুহ আছে, থকাটো স্বাভাৱিক কথা। এতিয়া কেনেকুৱা ধৰণৰ শাস্তি বিচাৰে? এতিয়া আইনগতভাৱে যি হয় সেইটোৱে। আৰু বৰপেটা আৰক্ষীক কি ক'ব এতিয়া? ধন্যবাদ দিছোঁ।